অজিত কোঁৱৰ ঘৰ হয় শিৱসাগৰ কি হৈছিলে আপোনাৰ মই মানে এটা ভৰি পূৰা বিষ হৈ থাকে আজি 10 বছৰমান হ'ল বহুত মানে ডক্টৰ চেন্নাই কেলকাতা আপোনাৰ চবতে দেখালোঁ ভাল পাওঁ মই এতিয়া এই ছ'চিয়েল মিডিয়াত দেখি পালোঁ আজি কেইদিনমানৰ আগত মানে ফেচবুকত এতিয়া মানে চাই পিনি মোৰো মানে ভাল লাগিলে চাই পিনি মই বোলো এবাৰ বহি হ'লোঁ যাওঁচোন বোলো ভালেই হ'ব নেকি তেনেকৈ আজি মানে আহি পালোঁ এতিয়া আজি মানে ভাল বহুত ভাল লাগিছে এতিয়া কি তলত বহিব নোৱাৰে আগতে আপুনি তলতে একেবাৰে বহিবই নোৱাৰিছিলোঁ একেবাৰে তলত বহিব পিনি মানে বহিব লাগে বহি পিনি উঠিব লাগে এতিয়া পাৰিছে অলপ বহি চাওক প্ৰভু দিছে নামত ভালকৈ বহক এইটো এনেকৈ কৰিবই নহ'ব আগতে এনেকৈ কৰিব নোৱাৰে এতিয়া পাৰিছে বহুত পাৰিছোঁ ঈশ্বৰ সুস্থ কৰি দিছে 10 বছৰ ন বাৰু হ'ব আপুনি কেনেকৈ ভাল পালে এনেই কওকচোন আপোনাৰ মানে ইয়াতে মই এতিয়া প্ৰাৰ্থনা কৰিলোঁ হয় মানে প্ৰভু হিচাপে ক'লে যে প্ৰাৰ্থনা কৰিব ক'লে মানে পূৰা অন্তৰে প্ৰাৰ্থনা কৰিব লাগে মনত ভাৱ জাগিব লাগে তেওঁক লৈ তেতিয়া মানে বহুত সুস্থ বিশ্বাস কৰিলে আপুনি বিশ্বাস কৰিব হৃদয়ে কৰিলে আৰু ভাল হৈ গ'ল হ'ব ধন্যবাদ ঈশ্বৰে আশীৰ্বাদ কৰিলে